দিল্লীত কিন্তু এটা বস্তু সুবিধা বহুত এলাহ যদি লাগে বস্তু আনিবলৈ মোবাইলত এপ আছে 10 মিনিটৰ ভিতৰত ঘৰত দি যায় আৰু যিকোনো বস্তু কাপোৰৰ পৰা ধৰি ইলেক্ট্ৰনিক বস্তুৰ পৰা ধৰি খোৱা বস্তু 10 মিনিট আহে জিপটো বুলি এপ এটা আছে ব্লেংকেট জিপটো আৰু মই মানে আজিকালি লাহে লাহে এলেহুৱা হৈছোঁ আৰু মইনো কি বনালোঁ চাওঁ কি আনিলোঁ বনালোঁ সেইছে এইটো ড্ৰেগন ফ্ৰুট ছোৱালীজনী বিচাৰি আছিলে ড্ৰেগন ফ্ৰুট আৰু এইটো আনিলোঁ তেল ৰিফাইন তেল এইটো কি দিছে হৰ ঘৰ আচ্ছা নিউট্ৰেলা এইটো মানে হেৰি নিউট্ৰেলা চয়া মিনি চেঞ্চ এইটো আনিলোঁ কাৰণে থেংক ইউ মানে কাৰ্ড দিছে তেওঁলোকে আৰু ড্ৰেগন ফ্ৰুট কোনে কোনে ভাল পায় মই ইমান ভাল নাপাওঁ আজি ছোৱালীজনী কান্দি আছিলে তাইক বোলে ড্ৰেগন ফ্ৰুট লাগে গতিকে ড্ৰেগন ফ্ৰুটটো অৰ্ডাৰ কৰিলোঁ আগে দিখা দে এতিয়া ড্ৰেগন ফ্ৰুট পাই তাই বহুত হেপ্পী হেপ্পী অ'কে ৰিপৰ্ট মই ভাবোঁ মানে প্ৰতিটো জেগাত এই এপটো হ'বই লাগে বহু সময়ত বহু মানুহ এটা বস্তুৰ কাৰণেতো বাহিৰত যাব নোৱাৰে নহয় জানো গতিকে এপটোৰ জৰিয়তে বহুত সুবিধা হয় যিকোনো বস্তু 10 মিনিটৰ ভিতৰতে আহি যায়